মৰমৰ অকণিহঁত আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে যদি সাধু শুনি ভাল পোৱা তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি তোমালোকৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেনেহ'লে আহা এতিয়া সাধুটো আৰম্ভ কৰোঁ। বহুদিন আগৰ কথা। খৰালি কাল। সূৰ্যদেৱৰ প্ৰখৰ তাপত অৱন্তিপুৰ দেশৰ খাল বিলবোৰ শুকাই যাবলৈ ধৰিলে। বহুদিন ধৰি বৰষুণ নোহোৱাত দেশত ঠায়ে ঠায়ে ৰাইজে লগ লাগি ভেকুলী বিয়া পাতিলে। কিন্তু বৰষুণ অহাৰ কোনো লক্ষণ দেখা নগ'ল। এনেদৰে দিন যোৱাৰ লগে লগে অৱন্তিপুৰ দেশৰ উৰ্পদ নামৰ বিলত বাস কৰা মাছ কাছবোৰৰ ভয় লাগিল। ইহঁতে ভাবিলে, এনেদৰে আৰু কিছুদিন বৰষুণ নহ'লে কি হ'ব? আমি তপত খোলাত দিয়া মাছৰ দৰে মৰিব লাগিব। গতিকে বিপদ অহাৰ আগতে ৰক্ষাৰ ব্যৱস্থা কৰিব পৰা হ'লে ঠিক একেদৰে পানীত চৰা চৰাইবোৰৰো মহা চিন্তা হৈছিল। এই উৰ্পদ বিলতেই মন্থৰ নামৰ কাছ এটাইও বাস কৰিছিল। বিললৈ নিতৌ চৰিবলৈ অহা শচীনিভা আৰু শচীপ্ৰভা নামৰ ৰাজহাঁহ বাই-ভনী দুটি মন্থৰৰ পৰম বন্ধু আছিল। খৰাং বতৰত শুকাই যোৱা উৰ্পদলৈ আহিবলৈ শচীনিভা আৰু শচীপ্ৰভাৰ মন নোযোৱা হৈছিল। একমাত্ৰ মন্থৰৰ বাবেহে সিহঁতে ইমান দিন উৰ্পদ এৰিব পৰা নাছিল। মন্থৰৰ খবৰ এটা লওঁ বুলি এদিন দুপৰীয়া বাই-ভনী উৰ্পদলৈ আহিল। আকাশেৰে উৰি আহি থাকোঁতে শচীনিভাই শচীপ্ৰভাক ক'লে, বাইদেউ, এইদৰে আৰু কিমান দিন কটাবা? আমি উৰ্পদ এৰি পানীৰে পৰিপূৰ্ণ দূৰৰ আন কোনো জলাশয়লৈ যাওঁ ব'লা। কথাখিনি শুনি শচীনিভাই চিন্তিত মনেৰে ক'লে, ৰাভনীতি, এসময়ত পানীৰে উপচি থকা পদুম ফুল ফুলি থকা উৰ্পদখন চোৱাচোন কেনেকৈ শুকাই গ'ল। দেখিলে মন মৰি যায়। ইফালে আকৌ মন্থৰৰ লগ এৰাৰ কথা ভাবিলেও দুখ লাগি যায়। তেওঁৰো আমাৰ নিচিনাকৈ দুখন পাখি থকা হ'লে। এনেদৰে আলোচনা বিলোচনা কৰি শচীনিভা আৰু শচীপ্ৰভা উৰ্পদত উপস্থিত হ'ল। দুপৰীয়া মাছ পুঠি দুটামান খাই হাত ভৰি পেটতে লুকুৱাই মন্থৰে পানী জুৱলিতে খন্তেক বিশ্ৰাম লৈছিল। এনেতে শচীনিভাই মাত দিলে, মন্থৰ আছানে? প্ৰিয় বান্ধৱীৰ মাত শুনি মন্থৰে হাত ভৰি মেলি এঙামুৰি কাঢ়ি দুয়োলৈ চাই মিচিকিয়া হাঁহি মাৰিলে। শচীনিভা আৰু শচীপ্ৰভাৰ মুখত কিন্তু হাঁহি নোলাল। দুয়োৰে হেতা পৰা মুখ দুখন দেখি মন্থৰে সুধিলে, কি হ'ল বান্ধৈ? তেনেতে শচীনিভাই কওঁ নকওঁকৈ ক'বলৈ আৰম্ভ কৰিলে, বন্ধু মন্থৰ, তোমাৰ নিচিনা বন্ধু ভাগ্যৰ বলতহে পোৱা যায়। তোমাৰ লগত খেল ধেমালি কৰি আমি সঁচাকৈয়ে বৰ আনন্দ পাওঁ। কিন্তু এতিয়া আমি এই তৰাং বিলখন এৰি কোনো পানীৰে পৰিপূৰ্ণ বিললৈ যামগৈ বুলি ভাবিছোঁ। শচীনিভাৰ কথা শুনি মন্থৰে উচুবিবলৈ ধৰিলে। তাকে দেখি থুকাথুকি মাতেৰে শচীপ্ৰভাই ক'লে, বন্ধু মন্থৰ, তোমাৰো আমাৰ নিচিনা পাখি থকা হ'লে আমাৰ লগতে উৰি যাব পাৰিলাহেঁতেন। কিন্তু এতিয়া উপায় কি? শচীপ্ৰভাৰ কথা শুনি মন্থৰে ক'লে, উপায় এটা আছে। বুদ্ধিৰে মই তোমালোকৰ লগতে উৰি যাব পাৰিম। মন্থৰৰ কথাত আচৰিত হৈ শচীনিভাই ক'লে, কেনেকৈ? মন্থৰে তেতিয়া পানী জুৱলিত পৰি থকা সৰু গছৰ ডাল এটা দেখুৱাই ক'লে, গছৰ ডালটো দেখিছা যে, সেই ডালটোৰ দুয়ো মূৰে তোমালোক দুয়োৱে কামুৰি ধৰিবা আৰু মই মাজতে কামুৰি ধৰিম। তাৰ পাছত একেলগে তোমালোক দুয়ো উৰা মাৰিবা আৰু সমানে সমানে গৈ থাকিবা। তেতিয়া ময়ো তোমালোকৰ লগে লগে উৰি গৈ থাকিম। কথামতেই কাম। শচীপ্ৰভা আৰু শচীনিভাই গছৰ ডালটোৰে সৈতে আকাশেৰে মন্থৰক উৰুৱাই নিবলৈ ধৰিলে।
এনেদৰে কাছ উৰি যোৱা দেখি তলত খেলি থকা ল'ৰা ছোৱালীবোৰে কিৰিলি পাৰিবলৈ ধৰিলে। কাছ উৰিছে চা, ঐ কাছ উৰিছে চা। আকাশত উৰিবলৈ পাই মন্থৰৰ বৰ গৰ্ব হ'ল। তলৰ ল'ৰা ছোৱালীবোৰলৈ চাই মন্থৰে ঐ ল'ৰাহঁত মোৰ দৰে পাৰিবি এই বুলি ক'বলৈ মুখ মেলিলে। মুখ মেলা মাত্ৰকে গছৰ পৰা পকা আম সৰি পৰাৰ দৰে মন্থৰ তলত সৰি পৰিল। লগে লগে তলৰ ল'ৰা ছোৱালীবোৰে মন্থৰক আগুৰি ধৰিলে। ইফালে শশীপ্ৰভা আৰু শশীনিভাই আকাশৰ পৰাই মন্থৰৰ দুৰ্গতি দেখি চকুলো টুকিলে আৰু মন্থৰক তাতে এৰি সিহঁত দূৰলৈ উৰি গুচি গ'ল। আজিৰ সাধুৰ পৰা আমি ইয়াকে শিকিলো যে আমি কেতিয়াও নিজৰ ক্ষমতা বা উন্নতিক লৈ অহংকাৰ বা গৌৰৱ কৰিব নালাগে।